নমস্কাৰ সকলোলৈকে। আজি ৰাতিপুৱাই যাব ওলাইছোঁ নামঘৰলৈ বুলি। ঠাণ্ডাৰ বতৰ, আজি খুব কুঁৱলী পৰিছে। আজি হৈছে 15 নৱেম্বৰ আৰু আজি ৰাস পূৰ্ণিমা হয় আৰু সেই উপলক্ষে আমি সকলোখিনি নামঘৰলৈ বুলি ওলাই আহিছোঁ। এয়া হৈছে চাৰিং বৰনামঘৰ। ইয়াত প্ৰত্যেক বছৰে ৰাস মহোৎসৱ ভাগি উদযাপন কৰি অহা হৈছে আৰু ময়ো এইবাৰ বোৱাৰী হিচাপে এই ৰাস মহোৎসৱ ভাগি উপভোগ কৰিবলৈ পাম। আৰু এয়া নামঘৰত আহি এগছি চাকি জ্বলাই লৈছোঁ ভগৱানৰ চৰণত। আৰু প্ৰত্যেক বছৰে আমাৰ ইয়াত শৰাই আগবঢ়োৱা হয়। আৰু এই যে দেখিছে ময়ূৰ ভাগি, এই ভাগ যোৱা বছৰ আমাৰ ঘৰৰ পৰা মানে এখেতলোকৰ ঘৰৰ পৰা আগবঢ়োৱা হৈছিলে। যিহেতুকে মই যোৱা বছৰ বাৰু নাছিলোঁ আৰু ইয়াত এগছি চাকি জ্বলাই লৈছোঁ। প্ৰত্যেক বছৰে নামঘৰ ভাগি খুব ধুনীয়াকৈ সজোৱা হয় আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। খুব ধুনীয়াকৈ সজাইছে, পৰিৱেশটো খুব ভাল লাগিছে। আৰু চাকি দি আহি ইয়াতে একাপ চাহো খাই ল'লোঁ। চাহ খাই আহি আকৌ